করোনা ভাইরাসৰ সজাগতাৰ বাবে সংগীত অসমীয়াত পৰিবেশন কৰা গীতটোৱে ৰাইজৰ মাজৰ সজাগতা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। করোনা ভাইরাসৰ পৰা সাৱধান ভাই, সময়ৰ মূৰে মূৰে হে মহামাৰী হৈ আছে, যুগে যুগে মানুহৰ প্ৰাণ কাঢ়ি নিছে। করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই। করোনা ভাইৰাছৰ বাবে কাহ জ্বৰ হয়, উশাহ লোৱাত কষ্ট আৰু নিউমোনিয়া হয়। করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই। বমি আৰু ডায়েৰিয়া আন দুটি লক্ষণ, এনে হলে হাত সাৱটি নকৰিবা পলম। করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই। দুই হাত চাবোনেৰে বাৰে বাৰে ধোৱা, অসুস্থ ব্যক্তিৰ পৰা নিলগতে ৰোৱা। করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই। অপৰিষ্কাৰ হাতেৰে চকু মুখ নুচুবা, লক্ষণবোৰ দেখা দিলেই ডাক্তৰক জনাবা। করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই। পৰিষ্কাৰ হৈ থাকিলেই কোনো ভয় নাই, সচেতন হলে দেখিবা করোনা পলাই। করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই। বিশ্বজুৰি মহামাৰীয়ে কলিজা কঁপাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই, করোনা ভাইৰাছৰ পৰা সাৱধান ভাই।